বৰকৈ মনত পৰিছে সেই চিঞৰ। গগনে পাতালে অনুৰণন তোলা। ঐ নাহৰ, ঐ নাহৰ। বসন্তৰ নিজম ৰাতি আকাশ বতাহ আলোড়িত কৰি মানুহজনৰ সুৰীয়া টানৰ প্ৰতিধ্বনি বৰকৈ মনত পৰে আজিকালি। সেই একেই বতৰ, আংশিক নীলা আকাশ, আংশিক কলীয়া ডাৱৰ, সেউজী কুঁহিৰ ৰুণজুণ কম্পন, প্ৰাণ উতলা অস্থিৰ স্পন্দন। সকলো একে আছে, মাথো মানুহজন নাই। মানুহজন নাই বাবে হয়তো এইবাৰ বিহুও নাই। নাই মাজৰাতি সুৰৰ প্ৰলয়, কিছু ধেমেলীয়া কথা আৰু কিছু গীতৰ সমলয়। কণ্ঠনলী জিলিকাই, দুচকুৰে মিচিকিয়াই, ঈৰ্ষত বেকা হৈ মাজে মাজে জঁপিয়াই মানুহজনে এইবাৰ সুৰ টনা নাই। পদূলি নেওচি বসন্তৰ সৌৱা উভতনি খোজ। আমাৰ মনবোৰ বুজিও অবুজ। তেওঁ মানেই বহাগ, বহাগ মানে তেওঁৰ ঐক্যতান। নাই নাই নাই, মানুহজনে এবেলি গীত জোৰা নাই। চিনাকি সুৰৰ জংকাৰ তোলা নাই। বহাগ আহি যাবৰেই হ'ল। সেমেকা চকুৰে কপৌ নাহৰ লেৰেলি গ'ল। ঢোল তাল গগনা সকলো নিস্তব্ধ হ'ল। সুদূৰ প্ৰসাৰী দৃষ্টিৰে মানুহজনক সন্ধান কৰিছোঁ। নাহৰৰ প্ৰেমিকজনক বিচাৰি চলাত কৰিছোঁ। এবেলি বহাগ যে তেনেই নিজম পৰিল। কাহ পৰি জিন গ'ল উত্তাল কোলাহল। নিস্তব্ধ নিষ্প্ৰাণ বসন্তৰ ৰাতিবোৰ। তেওঁ আৰু বহাগে যে আমাৰ আপোন চিৰন্তৰ।